बॉर्डर नहीं ये बेंगल बॉर्डर बॉर्डर पार हुई चुका नहीं हेलो हाय नमस्कार অসমবাসী ৰাইজ মাৰ্ভেলাছ আছামৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগত জনাইছোঁ আৰু আজি আমি যাই আছোঁ অসমৰ শেষ সীমালৈকে মানে অসমৰ বৰ্ডাৰলৈকে তো বলক আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ মানে আমাৰ ট্ৰিপটো আৰম্ভ কৰোঁ তাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আহি আমি হাউলি পালোঁ আৰু হাউলিৰ গেটখনৰ কাম চলি আছে এতিয়ালৈকে কমপ্লিট হোৱা নাই অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই গেটখন উদ্বোধন কৰিছে আৰু কাম চলি আছে গেটখনৰ এতিয়াও তো যোৱাৰ আগে তেল ভৰাই লওঁ নেকি অলপমান তো যোৱাৰ আগে তেল ভৰাই লওক দিয়ক ৰাইজ নহ'লে ৰাস্তাটোৰ শেষ হ'ব লাগিলে ফুলটা অলপ কমছে 40 পইচা কমছে बहुत कम তেল ভৰোৱা হৈ গ'ল এতিয়া লাহেকৈ ষ্টাৰ্ট কৰিব লাগে আৰু জাৰ্ণিটো তো লেটছ গো ৰাইজ এই হ'ল আমাৰ হাউলিৰ অভাৰব্ৰিজ আৰু ৰাস মন্দিৰটো দেখাই আছোঁ ৰ'ব আপোনালোকক ৰাস মন্দিৰটো ৰ'ব দেখাই আছোঁ এইটোৱে হ'ল আমাৰ হাউলিৰ ৰাস মন্দিৰ অসম বিখ্যাত বুলি ক'ব পাৰি ৰাস আমাৰ হাউলিৰ কিন্তু দুখৰ বিষয় যোৱা বছৰ ৰাস নহ'ল আৰু এইবাৰৰ বা কি হয় হ'ব না নাইবা ৰাস আমাৰ হাউলিৰ মানুহখিনিয়ে গৌৰৱ কৰিব লগা বুলি ক'লে অকল আমাৰ হাউলিৰ ৰাসটোৱে আৰু আহি আমি পালোঁ অসমৰ অন্যতম কলেজবিলাকৰ ভিতৰত মানে বিখ্যাত কলেজবিলাকৰ ভিতৰত এখন কলেজ PH কলেজৰ এটা নাম আছে আমাৰ অল অসমৰ ভিতৰত আৰু এইখন কলেজত অৱশ্যে ময়ো পঢ়িছোঁ কিন্তু নপঢ়া নহয় এইখন মোৰো পঢ়া কলেজে হয় আৰু অসমৰ প্ৰথম এইখন কলেজ যিখন কলেজত তিনিটা ষ্ট্ৰীম একেলগে আছিল আৰ্টছ কমাৰ্চ ছায়েন্স তিনিটা ষ্ট্ৰীম একেলগে থকা কলেজ এইখন অসমৰ প্ৰথম পানী বহুত বাছে ৰাইজ বহুত বানপানী বা এনেকুৱাকৈ হোৱা নাই কিন্তু পানী নদীত বহুত বেকী নদীত বহুত পানী বাঢ়ি আছে আৰু আজি কিন্তু ৰাইজ বতৰটো বঢ়িয়া বতৰ বাইক চলোৱাৰ কাৰণে বঢ়িয়া একেবাৰে ধুনীয়া বতৰ ৰ'দো বেছি নাই আৰু গৰমটো কম মানে বাইক ৰাইডৰ কাৰণে পাৰফেক্ট বতৰ বুলি ক'ব পাৰি বৰষুণ ৰাতিপুৱা আহি গৈছেতো সেইকাৰণে ঠাণ্ডা হৈ
হৈ আছে। ৰাইজ, কি ধুনীয়া এটা প্ৰাকৃতিক মনোমোহা দৃশ্য। ৰাস্তাৰ দুয়োকাষে সেউজীয়া সেউজীয়া ধাননি পথাৰ আৰু তাৰ মাজেৰে খালী ৰাস্তা। বাইক ৰাইড কৰাৰ একেবাৰে মজাই বেলেগ। বিৰাট ভাল লাগি আছে বাইক ৰাইড কৰি। এয়া পালোঁ আমি মানিকপুৰ। একচুৱেলি আজি আমাৰ ওলাই আহোঁতে বহুত দেৰি হৈছে। একচুৱেলি প্লেনটো নাছিলে অহাৰ, কিন্তু পট কৰি প্লেনটো হ'ল। ঘৰত এনে বহি আছিলোঁ, বোলো পট কৰি প্লেনটো বনালোঁ আৰু সেইকাৰণে আহোঁতে 11টা বাজিল ঘৰৰ পৰা ওলাই আহোঁতে। তো অসমবাসী ৰাইজ, যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এক লাইকটো বানতাইয়ে না। তো ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰো কৰক আৰু চেনেলটো ছাবস্ক্ৰাইবো কৰক। জয় আই অসম।
আহি আমি বিজনী টোল গেট পালোঁ আৰু ৰাইজ এটা কথা কি হৈছে জানানে টোল গেটটোৰ এইখন টোল গেটত তাৰমানে এটা প্ৰব্লেম হৈছে গাড়ীবিলাক বেলেগ ৰাস্তাইদি গুচি যায় টোল গেটেদি নাযায় তো মানে ওচৰত এখন গাঁও আছে এইফালে লেফ্ট ছাইডত আৰু গাঁওখনৰ ষ্টাৰ্ট আৰু এণ্ডিং যোনটো পইণ্ট তাৰমানে গাঁৱত সোমোৱা ৰাস্তা দুটা তাৰমানে টোল গেটৰ এটা ইফালে আৰু টোল গেটৰ এই সেইটো ছাইডৰ সিফালে এটা বস্তু গতিকে গাড়ীবিলাক তাৰমানে সহায় দিয়ে অহা যোৱা কৰে আৰু এইখন টোল গেটত সেইকাৰণে অলপমান এই হৈছে গম পাইছে সিদিনা গম পাইছে যাৰ কাৰণে অলপ হয়তো ৰাস্তাটো আগত বন্ধ কৰিছে কিন্তু তথাপিও গাড়ী যোৱা বন্ধ কৰিব পৰা নাই তাৰমানে আগত এইটো পুৰণা ৰাস্তা আছিল এইটো নতুনকৈ বনাইছে এইটো ছাইডেদি গতিকে সেইটো ছাইডৰ ৰাস্তাটো তাৰমানে সিপিনে সেই পুৰণা ৰাস্তাটোৱেদি অহা যোৱা কৰে গাড়ীবিলাক টোল দিয়াৰ ভয়তে মানুহ আৰু কি বাইকতো টোল দিব নালাগে বাইকেদি বিন্দাছ যাই থাক তাৰমানে বিশেষকৈ সৰু গাড়ী ইমান হয় দি যায় ৰাইজ চাওক এইটো কি ধুনীয়া দৃশ্য এটা মানে ভাষা নে ক'ব পাহাৰ নদী আকাশ মানে ইমান ধুনীয়া দৃশ্যটো কেমেৰাত বা কেনেকুৱা হৈছে নাজানো কিন্তু ৰিয়েল ভিউ যোনটো পাই আছোঁ না মজা একদম ভাষাইদি বৰ্ণনা কৰিব নোৱাৰা একদম ভিউ এইটো এটা
গাইজ আমি ৰাখালডুবি পালোঁ আৰু এই ৰাস্তাটো ইফালে উত্তৰ পিনে হ'ল আমাৰ কোকৰাঝাৰ শ্ৰীৰামপুৰ আৰু বঙাইগাঁও আৰু ইপিনেদি যাব পাৰি গোৱালপাৰা ধুবুৰী একচুৱেলি শ্ৰীৰামপুৰলৈকে ধুবুৰী হৈও যাব পাৰি কিন্তু ধুবুৰী হৈ ডিষ্টেঞ্চটো বহুত বেছি হয় গতিকে আমি বঙাইগাঁও হৈয়ে যাম কিন্তু লাইফত প্ৰথম মোৰ এইটো চাইডৰ ৰাস্তাত কিন্তু বঙাইগাঁওলৈকে আহিছোঁ কিন্তু লাইফৰ প্ৰথম বঙাইগাঁও পাৰ হৈ কোকৰাঝাৰ লাইনত প্ৰথম মেইন হাই ৰোডেদি যাম গতিকে মেপৰ নেভিগেশ্যনটো লগাই লৈছোঁ ৰ'ব গুগল মেপৰ এই মোবাইলটো অলপ ভালকৈ লগাই লওঁ ৰ ক'ৰবাত পৰি যাব লাগিলে হৈছে বেয়া হৈ যাব মোবাইলটো আৰু গতিকে ভাঙিলে নাই দে ভাঙা নাই ঠিক কৰি লগাই লওঁ আৰু যাই থাকোঁ মেপখন লগাই ৰাইজ একচুৱেলি মই কোকৰাঝাৰৰ ফালে বাই ৰোড আজিলৈকে যাই পোৱা নাই আজি প্ৰথম যাম কোকৰাঝাৰ পাৰ হৈ কিন্তু ট্ৰেইনেৰে গৈছোঁ কোকৰাঝাৰ বাইক আজি প্ৰথম মোৰ বাই ৰোড কোকৰাঝাৰৰ পিনে আৰু ধুবুৰীত এনে মই ধুবুৰী পিনেদি চিনি পাওঁ ৰাস্তাটো কিন্তু ডিষ্টেঞ্চ বহুত বেছি হৈ যায় ডিষ্টেঞ্চ শ্ৰীৰামপুৰলৈকে কিন্তু এইটো চাইডেদি ডিষ্টেঞ্চটো অলপ কম গতিকে ইপিনেদিয়ে যাওঁ আৰু লগত মেপটো আছেই কিন্তু যেথেন তাৰমানে কোকৰাঝাৰ যেতিয়া আহিছিলোঁ ট্ৰেইনেদি কিন্তু বিৰাট ইণ্টাৰেষ্টিং কথা এইটো তাৰমানে যেথেন আহিছিলোঁ সেই সময়ত তাৰমানে অলপ কাজিয়া চলি আছিল কিবা এই হ'ল মাৰি কাটা কাটি কোকৰাঝাৰৰ ইফালত অলপ সময়তে আৰু চলাহান হৈছিল আৰু সেই সময়ত আছিল আৰ্মিৰ ইণ্টাৰভিউ আৰ্মিহৰ ইমানে জোচ আছিল যে তাৰমানে মাৰি কাটা কাটিকৈ তাৰমানে আহ্বান কৰি ইণ্টাৰভিউ দিয়াৰ কাৰণে আহিছিলোঁ আৰু এই অহাৰ টাইমতো বিৰাট জমনি তাৰমানে আহিলোঁ কিন্তু সেই সময়তো গাড়ী মটৰ বন্ধ কাজিয়াৰ কাৰণে তো আহিলোঁ বৰপেটা ৰোডৰ পৰা গাড়ী নাই বাছ নাহে ইফালে পাছত এখন পালোঁ অটো আকৌ নতুন সিহঁৰ পৰা লৈ আহিছে কি বুলি কয় শ্ব'ৰুমৰ পৰা লৈ আহিছে উলিয়াই তাকো ওপৰত একো নাই চাৰ্টাত একো নাই তথাপি সিখনত আহিলোঁ 50 টকা দি বঙাইগাঁও বঙাইগাঁৱৰ আগৰটো নাযায় গাড়ী পাছত ক'লোঁ কি বঙাইগাঁও ট্ৰেইন ষ্টেচনৰ পৰা আৰু কি বুলি কয় ইহঁত ট্ৰেইনৰ টিকেট কাটি কোকৰাঝাৰ যাই উঠিছোঁ সেই কাজিয়াৰ মাজত আৰ্মিৰ ইণ্টাৰভিউ দিবা ইমান জোৰ আছিল আৰ্মি হোৱাৰ পিছত তাত গৈও চাই চাওঁ কি হাৰাং হিৰিং মানুহ নাই ওচৰত ষ্টেডিয়ামৰ য'ত ইণ্টাৰভিউ হৈছিল না ষ্টেডিয়ামৰ ওচৰত এই ৰুম এটা পালোঁ মানুহৰ ঘৰ আৰ্মি ইণ্টাৰভিউ দিব আহিলেতো মানুহৰ ঘৰতে থাকিব লাগে আৰু কোকৰাঝাৰৰ দৰে ঠাইত থাকি মই তাত ক'ত পাম পিছত তেনেহ'লে ৰাতিটো খাবলৈ ল'ব একো নায়েই ঘৰৰ পৰা অনা সেই বিস্কুট টি এই খায়ে ৰাতিপুৱা উঠি তাৰপাছত ৰাতিটো বিৰাট টেনশ্যনৰ মাজত গৈছে তাৰমানে বিৰাট ভয় চাৰিওফালে কাটা কাটি কি ঠিক আহিবও পাৰে ইফালে মানুহ এই কাজিয়া কৰা মানুহবিলাক পাছত নাহিল একো নহ'ল আৰ্মি যিহেতু আৰ্মি আছে প্ৰটেকশ্যনত চাৰিওপিনে ইণ্টাৰভিউৰ কাৰণে গতিকে ভিতৰত সোমাব নোৱাৰিল আৰু পিছৰ দিনো ইণ্টাৰভিউত পাছ কৰি
4টা বজাত ফলকান্দে ট্ৰেইনত উঠি ডাইৰেক্ট ট্ৰেইনত উঠিয়ে ঘৰলৈকে গুচি গৈছোঁ কাৰণ তাত থাকপাতো নোৱাৰি আৰু আৰ্মিও ফলকান্দে তাৰমানে ইণ্টাৰভিউবিলাক পাছ কৰিছে তেওঁলোককো ফলকান্দে তাৰমানে মিটাই দিয়াৰ চেষ্টা কৰিছে যে ৰাতি নহয় এনেতো আৰ্মিৰ ইণ্টাৰভিউ ৰাতিয়ে হয় কি বুলি কয় পাছ কৰাৰ পাছতো এনে ৰাতিয়ে হৈ যায় যিমান টেষ্ট থাকে কিন্তু আৰ্মিও বহুত ফাষ্ট কাম কৰিছিল আৰ্মি যিখিনি আৰ্মি ৰিক্ৰুইটমেণ্টৰ অফিচাৰ বা মানুহখিনি নিয়োগ হৈছিল বহুত ফাষ্ট কৰিছিল কামখিনি বঙাইগাঁও পালো ৰাইজ বঙাইগাঁও টাউন আৰু মই ইয়াৰ আগতে বাইক ৰাইড কৰি অহা অন ৰোড এই বঙাইগাঁও ইয়ালৈকেই আছিল মোৰ লাষ্ট সীমা ইয়াৰ আগত মই অন ৰোড যোৱা নাছিলোঁ বাহিৰত গৈছোঁ অসমৰ কোনোবাই ফ্লাইট বা ট্ৰেইনেদি গৈছোঁ কিন্তু আজি অন ৰোড আছিল মোৰ এইখিনিয়ে সীমা এই যে টেংকাৰখন গৈ আছে সিফালে ভিতৰৰ ফালে হ'ল বঙাইগাঁও টাউন আৰু মই এই বঙাইগাঁও টাউনৰ ভিতৰলৈকে গৈছিলোঁ কিন্তু আজি সেইটো ছাইড যাম অন ৰোড প্ৰথম ট্ৰেফিক জাম রাস্তায় জামে আছি পরে ফোন করতেছি ইমানো যাম না কৰোণাৰ দিনতো ইয়াৰ আগতে হেলকৰ পৰা মানে আগতে আহি পটকৈ সোমাই গ'ল দে বাপা যা ডেলিভাৰী বয় আনপঙি দে দিলাক দে খুলি প্ৰথম ইপিনে এইটো চাইডৰ ফালে প্ৰথম আজি অন ৰোড এইটো চাইডৰ ৰাস্তা মই টাচে কৰা নাছিলোঁ অসমৰ এইটো চাইডে যি আছিল মই নাহা অন ৰোড বাকী অল অসমৰ গোটেই হাই ৰোড মই অলৰেডি ট্ৰেভেল কৰিছোঁ আৰু এয়া হ'ল আমাৰ PRPL বঙাইগাঁও তেল শোধনাগাৰ ৰিফাইনাৰী বঙাইগাঁও ৰিফাইনাৰী
মৰমৰ অসমবাসী ৰাইজ, যদি ভিডিঅ'টো চাই ভাল লাগি আছে আৰু চাই আছে আপোনালোকে, তেনেহ'লে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইবো কৰক আৰু শ্বেয়াৰো কৰক। ধন্যবাদ। ৰাস্তাটো গোটেই দলঙে দলং, 1 কিলোমিটাৰ মূৰে মূৰে খালি দলঙে দলং পাই আছোঁ। নদী নহয় কিন্তু এইগিলা নালা, সৰু সৰু নালা, তাৰপিছত সৰু সৰু জান জুৰি এইগিলা আনে, সেইটোৰ কাৰণেতে সৰু হৈ 1 কিলোমিটাৰ মূৰে মূৰে খালি দলং। কিন্তু অৱশ্যে দলং থাকিলে ভালো লাগে এতিয়া দলং ৰাস্তাটোত। এনেহান লাগি আছে মই এক্সপ্ৰেছ ৱেতে চলাই আছোঁ নেকি বাইক, তাৰমানে বেছি ৰাস্তাটোত ভিৰো নাই, তাৰপিছত গাড়ী মটৰো কম, ইফালে ৰাস্তাটোত দ আহে, দোকান পাহাৰো নাই। সৰু সৰু বান্নিচিটা বৰষুণ পৰিছে ৰাইজ, হয়তো আমি অহাৰ আগে আগে ডাঙৰ বৰষুণ গৈছে একজাক, কাৰণ ৰাস্তাবিলাক পূৰা ভিজি আছে আৰু এতিয়ানো অলপ অলপ বান্নিচিটা পৰিয়ে আছে বৰষুণৰ নিচিনা। গতিকে ভাগ্য ভাল, অৱশ্যে ট্ৰেইনকট আছিল আমাৰ, প্ৰব্লেম নহ'লা হয়, কিন্তু ভিডিঅ' কৰোঁতে প্ৰব্লেম হ'লা হয়। বতৰটো ঠাণ্ডা পড়ছে, বিৰাট ভাল লাগছে কিন্তু বাইক চলাই। তেলো অলপ ভৰাব লাগছিল, কম আছে এডাল কাটা, 500 টকাত তেল ভৰালোঁ, মাত্ৰ 2ডাল কাটা উঠছে। আছে তেল দিব এইটো চাইডত, যাব লাগিব ইফালে। পয়সাতেই লোক পাবে গ্যাস, পয়সাতেই লোক পাবে। এই তেল ডিপুগিলাৰ মায়াই ধৰবা নোৱাৰা হৈছোঁ ৰাইজ। হাউলিত 500 টকাৰ তেল ভৰালোঁ, 2ডাল কাটা। এতিয়া সেই 300 টকাৰ তেল ভৰালোঁ, তাতে 2ডাল কাটাই উঠছে। অৱশ্যে হাউলি তেল ভৰাওঁতে মোৰ তেল আছিলোঁ, কিন্তু
500 টাকা দুডাল কাটা 300 টাকাটো দুডাল কাটাই উঠে এইকাৰণে মায়ে ধৰিব পৰা নাই সিদিনা মই 200 টকা তেল ভৰাই পাঠশালাত গৈছিলোঁ ঘূৰিহঁতে পাঠশালাত আধা ৰাস্তাতে ডিচি অফিচৰ আগত তেল চেছ গাড়ীৰ কিবা হৈছে নাজানো আৰু কিবা কৰা কৰিছে তেল দিব গেলাই তো ৰাইজ 100 কিলোমিটাৰ ওপৰত ড্ৰাইভ কৰি আহিলোঁ অলপ জিৰলটো ভাল আৰু অলপ চাহ পানীও খাই লওঁ ইয়াতে জিৰে লওঁ অলপমান ইয়াতে ৰখি চাহ পানী খাওঁ ৰ'ব এইখন হোটেল আছে চাহ পানী খাই জিৰেহাটে ওলালোঁ বাইক ষ্টাৰ্ট দি ৰাইজ আৰু বেছি দূৰ নাই 40 কিলোমিটাৰ আছে মাত্ৰ তো লাহে ধীৰে যাই থাকোঁ হোটেলত থাকোঁতে ভাবিছিলোঁ একচুৱেলি ব্লগ বনাম বুলি ভাবিছিলোঁ অলপমান কিন্তু তাত কলেজৰ ছোৱালী বহুত কেইজন আছিল যাৰ কাৰণে ভাবিলোঁ কথাটো অলপ বেয়া হয় ভিডিঅ' কল কৰিলে ভিতৰত কাৰণ হয়তো কোনোবাই বেয়া ভাবিবও পাৰে মই হয়তো ব্লগৰ কাৰণে কৰিম কিন্তু কোনোবাই আৰু কিবা বেলেগ ভাবে যদি সেইকাৰণে নকৰিলোঁ ভিডিঅ' ভিতৰত হোটেলৰ একদম পিনা খালী ৰাস্তা একেবাৰে গাড়ী মটৰৰ সংখ্যা কম বহুত আৰু চিনাৰীটো কি ধুনীয়া চিনাৰী তাৰমানে প্ৰাকৃতিক যোনটো চিনাৰী তাৰমানে প্ৰকৃতিৰ যোনটো ৰূপ বঢ়িয়া ধুনীয়া ইয়াতে একেবাৰে গাড়ী চলায়ো ভাল লাগে এনেকুৱা ঠাইত পাব আৰু হয়তো 20 কিলোমিটাৰ মান আছে মাত্ৰ যাই পামে তো ফাইনেলি ৰাইজ আমি আহি পালোঁ অসমৰ শেষ সীমা ইপিনে ৱেষ্ট বেংগলৰ পিনে অসমৰ শেষ সীমা শ্ৰীৰামপুৰ গেট এইখন কিন্তু বৰ্ডাৰটো দেখা নাই এতিয়ালৈকে বৰ্ডাৰ গেটকেইখন ক'ত আচ্ছা এইটো হয়নে
আছে হয় না নহয় বা এইটো চিয়'ৰ হোৱা নাই ৰ'ব কিন্তু শ্ৰীৰামপুৰ আহি পাইছোঁ এইটো কনফাৰ্ম গেটখন কোনখন এতিয়ালৈকে পোৱা নাই ৰ'ব যাই আছোঁ আগৰ পিনে আগত থাকিব পাৰে যাই চাওঁ আগৰ ফালে এই পালোহান পং শ্ৰীৰামপুৰ গেট হ'বা লাগে এইখানে শ্ৰীৰামপুৰ গেট অসম বৰ্ডাৰ যাই সুধি লওঁ ৰ'ব আগত পুলিচ দুটা আছে তাকে সুধি লওঁ এইখানে হ'ব লাগে बॉर्डर आगे क्या सर बॉर्डर आगे क्या बॉर्डर आगे क्या असम बॉर्डर यही है ना असम बॉर्डर नहीं ये बंगाल बॉर्डर है बंगाल बॉर्डर है अच्छा असम बॉर्डर छोड़ के आ गया ना ठीक है असम बॉर्डर पार हुई इशू बॉर्डर पार हुई इशू क्या पता है बेंगल बॉर्डर हो देखो तो घुरे लौंग आगे घुरे लौंग ये তোরা ইজ বেংগল বৰ্ডাৰ হে বোলো অসম বৰ্ডাৰ কেতিয়াবা এৰি আহিছোঁ হাইদি ঘূৰাই লওঁ গাড়ীখন আৰু আগৰ ফালে নাযাওঁ আৰু ৰাইজ আপোনালোক এখন বাজাৰ দেখি আছোঁ ৰ'ব এই যে আগত বাজাৰখন দেখা পাইছে না ইখন হ'ল অসমৰ প্ৰথম আৰু শেষ মানে ফাৰ্ষ্ট আৰু লাষ্ট মাৰ্কেট ফাৰ্ষ্ট আৰু লাষ্ট বজাৰ এতিয়া ফাৰ্ষ্ট আৰু লাষ্ট বজাৰ এখন বজাৰ কেনেকৈ হ'ল মানে ইফালে অসমৰ পৰা যেন আমি আহোঁ বাহিৰৰ ৱেষ্ট বেংগলৰ ফালে যাৰ কাৰণে তেনেহ'লে ইখন হ'ব লাষ্ট অসমৰ আৰু যদি ৱেষ্ট বেংগলৰ ফালৰ পৰা আহি অসমত তোমাক তেনেহ'লে ইখন হ'ব ফাৰ্ষ্ট মাৰ্কেট সেইকাৰণে হ'ল ইখন হ'ল অসমৰ প্ৰথম আৰু শেষ বাজাৰ তো ৰাইজ এয়ে হ'ল আমাৰ অসমৰ বৰ্ডাৰ এইটোৱে হ'ল আমাৰ অসমৰ বৰ্ডাৰ অসমৰ প্ৰথম সীমা বেছি এনেকুৱা নাই মই আচল গেট আছে নেকি বিৰাট এখন ডাঙৰ গেট চেট নাই দেখোন সৰু সৰু টিংপাতৰ চালি ঘৰ এইকেইটা পুলিচ ইখেনে হ'ল আমাৰ অসম বৰ্ডাৰৰ গেট মানে গেট নাই জাষ্ট এইটোৱে হ'ল আমাৰ অসম বৰ্ডাৰ দেখা করে এটা ফটো মার সামনে সর নিয়ে করবি হ্যাঁ পাইতলা করে মারবি আচ্ছা দিন হবে দিন হলে হবে বসে ঘর গোটে কিটা আইলি হবে সামনে দিবি আছে না চৰকাৰে ইচ্ছা কৰিলে এখন গেট বনাব পাৰে সেইটো কাৰণ কমপ্লিট নৰ্থ ইষ্টৰ কৰিডৰ বুলি ক'ব পাৰি ফাইনেলি আহি আমি হোটেলত ৰ'লোঁ বৰ্ডাৰ ক্ৰছ কৰি এখন আমাৰ ৰিয়াজ খাবলৈ লৈছোঁ তৰকাৰী অৰ্ডাৰ দিছোঁ এতিয়া খাইছে আমি ঘৰত যাম
এয়া হ'ল আমাৰ হোটেলৰ বাহিৰৰ ভিউ কি মজা ভিউ এয়া আমাৰ তৰকা ৰুটি ফুল প্লেট হেল্ল' তো আমাৰ এতিয়া পেট পূজা হৈ গ'ল এতিয়া লাহে লাহে আমি ঘৰৰ পিনে যাই থাকোঁ তো ৰাইজ এয়াই আছিল আমাৰ আজি অসমৰ শেষ সীমালৈকে আমাৰ যাত্ৰা তো অসমৰ শেষ সীমা মানে ক'বলৈ গ'লে অসমৰ শেষ সীমা বা অসমৰ প্ৰথম সীমা দুটাই বুজায় যিহেতু ৱেষ্ট বেংগলৰ পৰা আহিলে এইটো অসমৰ প্ৰথম সীমা পৰে আৰু আমি ইয়াৰ পৰা গ'লে অসমৰ পৰা অসমৰ বাহিৰত গ'লে অসমৰ শেষ সীমা গতিকে এইটোৱে আছিল অসমৰ প্ৰথম আৰু শেষ সীমালৈকে আমাৰ যাত্ৰা শ্ৰীৰামপুৰ বৰ্ডাৰলৈকে যাত্ৰা তো ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পাইছে তেনেহ'লে লাইক কৰক আৰু শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক ধন্যবাদ আৰু ভিডিঅ'টো ইয়াতে সামৰিম জয় অসম জয় হিন্দ